তৰুণ প্ৰজন্মৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হৈছে নিষিদ্ধ পৃথিৱী। তোমাক জনাকত দেখা নাই, তুমি জনৰ পৰা নিৰ্বাহিত নেকি? তোমাৰ মাতত তৰা ফুটে, তুমি মৰুভূমিৰ সিপাৰে মেঘ। বিষৰ পৰা টিশৰ ভিতৰত উচৰ্গাৰ ইচ্ছা জাগে, নৰকত ধন্যবাদৰ নমুনা নাই। ইজনে সিজনক উচতাই আছোঁ, ইজনে সিজনৰ দুৰ্বলতাক বিচাৰিছোঁ। ৰাতিৰ বিবৰ্ণ মুখবোৰ পোহৰত ধূলিৰ দৰে নম্ৰ হৈ উঠে। তুমি অন্তহীনভাৱে পাতি আছা সন্মুখৰ কথা, পাছৰ কথা, কথাৰ বাবে টুকুৰা কথা। কত কাল বিচাৰি ফুৰিছা বাৰ্ধক্যৰ সৰলতা, চিঞৰৰ উচ্চ আকাশ। পাত শুকুৱাই গছ, জিভা শুকুৱাই তুমি ঘৰৰ ভিতৰতে। চৰাইবোৰ মৰে মৃত বিদ্ৰোহীৰ দৰে অসহায়ভাৱে। গেৰুৱা মৃতপাত, কপাহ, পহুৰ ছাল, মেলাৰ পৰা মেলালৈ জীৱনে হাঁহিৰ ভিক্ষা মাগি ফুৰে। ভালপোৱাই শুদ্ধ ৰীতি, তুমি কলংকিত দেশ প্ৰেমত। কিবা যেন অচিন অসুখ, কি হৈছে কেনেকৈ হৈছে ধৰিবই পৰা নাই। তোমাক জনাকত বিচাৰিছোঁ, তুমি জনৰ পৰা নিৰ্বাহিত নেকি? পাপ কৰোঁ আহা, পুণ্যক পবিত্ৰ কৰোঁ। ৰাজনীতিৰ বাচক বনীয়া দিন, এখন চকী আজিও খালী পৰি আছে, ন্যায়ৰ চকী। ধন্যবাদ।